কথাটো হৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে আমি দলৰ তৰফৰ পৰা আদৰণি জনাইছোঁ আৰু দিলীপ শইকীয়া ডাঙৰীয়াই যি কথা কৈ আছে এই কথাবিলাক আমি চাইছোঁ। এই কথাবিলাকৰ ওপৰত আজিৰ তাৰিখত আমাৰ দলীয় সিদ্ধান্ত বা দলীয়ভাৱে আমি একো ৰিয়েকশ্যন বা নেগেটিভ বা পজিটিভ একো কোৱা নাই। আমাৰ দলীয় আজি আলোচনা হৈছে, আমাৰ দলৰ নীতিটো আমি নিৰ্ধাৰণ কৰিছোঁ, কমিটি গঠন কৰিছোঁ আৰু NDA হিচাপে যিহেতু আমি কাম কৰি আছোঁ ইয়াৰ ওপৰত আমাৰ আলোচনা হ'ব আৰু কিছুমান পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত পৰ্যালোচনা হ'ব আৰু UPPL দল হিচাপে আজি আমি ৰাষ্ট্ৰীয় দল নহয়, আঞ্চলিক দল আৰু আঞ্চলিক দলৰো আজিৰ তাৰিখত আমি 5টা জিলাতে কনফাইন আৰু এতিয়া আমাৰ নতুনকৈ আমি কিছুমান গাঁও শোণিতপুৰ বিশ্বনাথৰ পৰা আহিছে। গতিকে আমাৰ সিদ্ধান্তটো এই 5টা জিলাত বসবাস কৰা 35 লাখ জনসাধাৰণ 26টা জনগোষ্ঠীক লৈ হ'ব। গতিকে এই ক্ষেত্ৰত বিজেপি দলৰ নীতিৰ কথাটো বিজেপিয়ে ক'ব, আমাৰ দলৰ নীতিৰ কথাটো আমি ক'ম। মই যিহেতু কৈছোঁ যে আমি কেন্দ্ৰীয়ত আমাৰ 2জন MP আছে আৰু 2029লৈকে চৰকাৰ আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, গৃহমন্ত্ৰী ডাঙৰীয়া আমাৰ অঞ্চলৰ কাৰণে সদায় আমাক সকলো দিশৰ পৰা সহায় কৰি আছে, মাৰ্গদৰ্শন কৰি আছে, ছাপোৰ্ট কৰি আছে আৰু ইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক 4 বছৰ 5 বছৰ হ'বলৈ গৈ আছে চৰকাৰ চলোৱাত সকলো দিশৰ পৰা সহায় কৰিছে। এই গোটেই কথাটো লৈ পেলাই আমি পজিটিভ নেগেটিভ সব কথা আলোচনা কৰিছোঁ আৰু পৰৱৰ্তী সময়ত UPPL দলে নিজৰ ৰাজনীতিক যিটো ৰণকৌশল ইয়াৰ ওপৰতে সিদ্ধান্ত হ'ব যে অনাগত দিনত আমি কেনেকৈ আগবাঢ়ি যাম। চাওক, এইটো চাৰ্কেল লেভেলত হৈছে, কাউন্সিল লেভেলত সিদ্ধান্ত হোৱা নাছিলে। আজি আমাৰ EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াৰ লগত আলোচনা হ'ল আৰু তেখেতে চাৰ্কেল অফিচাৰৰ লগত কথা পাতি যদি তেনেকুৱা কিবা অভিযোগ নটিচ হৈছে এইটো মই চাবলৈ দিছোঁ আৰু যদি তেনেকুৱা কোনো এভিকশ্যন নটিচ হোৱা নাই, কি নটিচ হৈছে এইটো তেখেতে লৈ আহিব আৰু কাউন্সিল লেভেলত অহা পৰহিলৈকে আমি ইয়াৰ ওপৰত সিদ্ধান্ত দি পেলাই অফিচিয়েল ষ্টেণ্ডটো আমি জনাই দিম। কথাটোৱে ক'লোঁ যে আমি আজিৰ তাৰিখত কেন্দ্ৰীয়ত আমি NDR টিমত আছোঁ, য'ত 2029লৈকে চৰকাৰ থাকিব। আমি ৰাজ্যত NDR টিমত আছোঁ, 2026লৈকে চৰকাৰ থাকিব। আমি ইয়াত টিম হিচাপে কাম কৰি আছোঁ, য'ত আমাৰ ইলেকশ্যন ঘোষণা নকৰালৈকে আমাৰ এলায়েন্সৰ চৰকাৰ আছে। গতিকে আমাৰ তৰফৰ পৰা উই আৰ ভেৰি চিনচিয়াৰ আৰু এই ক্ষেত্ৰত আমি স্পষ্ট কৰিছোঁ যে আমাৰ তৰফৰ পৰা আমি এটা নীতি লৈ কাম কৰি আছোঁ। গতিকে আমাৰ দলত আজি কেন্দ্ৰীয় সভাপতি আৰু লগতে কেন্দ্ৰীয় এটা ছিনিয়ৰ মোষ্ট আমাৰ টিমৰ আমি গঠন কৰিম, যিয়ে নেকি বিবেচনা কৰিব এলায়েন্সটো অনাগত দিনত কি হ'ব কি নহয় ইয়াৰ ওপৰত পৰ্যালোচনা কৰিব, আলোচনা কৰিব আৰু এটা সিদ্ধান্তলৈকে আগবাঢ়ি যাব। কিন্তু এটা কথা মই স্পষ্ট কৰিব বিচাৰিছোঁ, আজি আমাৰ দলৰ পৰা CWCত সিদ্ধান্ত হৈছে অসমত যিহেতু 2টা ৰাজ্যসভাৰ পদ খালী হৈছে আৰু ইতিমধ্যে আমি অফিচিয়েলি আনঅফিচিয়েলি শুনি আছোঁ যে এটা চিট আমাৰ BJPয়ে কণ্টেষ্ট কৰিব আৰু আনটো চিটত AGPয়ে কণ্টেষ্ট কৰিব। আমাৰ এলায়েন্সৰ ধৰ্ম এইটো পালন কৰি পেলাই আমাৰ দলৰ পৰা আমাৰ NDAৰ যিটো প্ৰাৰ্থী হ'ব বা AGP আৰু BJPৰ যিটো প্ৰাৰ্থী হ'ব এই প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ কাৰণে আমাৰ যিখিনি কাম কৰিব লাগে, লৰেন্স ইছলাৰী ডাঙৰীয়া আমাৰ লেজিছলেচাৰ পাৰ্টিৰ লিডাৰ ফ্ল'ৰত তেখেতক ইনিচিয়েটিভ কৰিবলৈ দায়িত্ব দি পেলাই আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া আৰু আমাৰ সাংগঠনিক সম্পাদক মাধৱ চেত্ৰী ডাঙৰীয়া একেলগে এটা টিম বনোৱা হৈছে। তেখেতসকলে গৈ পেলাই আমাৰ ৰাজ্যিক সভাপতিদ্বয়ক আমাৰ যি লেটাৰ অফ ছাপোৰ্ট সেইটো তেখেতসকলে অৰ্পণ কৰিব আৰু অনাগত দিনত এলায়েন্স ধৰ্মটো পালন কৰি আমাৰ ৰাজ্যসভা ইলেকশ্যনৰ আমাৰ কাম কৰিব। আজি আমাৰ 25তম UPPLৰ CWC মিটিং ওদালগুৰিত হ'ল আৰু ইয়াত প্ৰথমতে আমাৰ দলত যোৱা CWCৰ পৰা এই মাজৰ আমাৰ এইখিনি কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকলৈকে যিখিনি বিভিন্ন নেতাসকল বিভিন্ন দলৰ পৰা আহিছে তেখেতসকলক আদৰণি জনাইছোঁ। ইয়াৰ ভিতৰত আমাৰ প্ৰাক্তন মন্ত্ৰী চন্দন ব্ৰহ্ম ডাঙৰীয়া, প্ৰাক্তন ডেপুটি চিফ আমাৰ খাম্ফা বৰগোহাঞি ডাঙৰীয়াৰ পৰা আদি কৰি বহুত দলৰ নেতা কৰ্মী ex-MLA ex-EM MCLA বহুত আহিছে। আমি সকলোকে আদৰণি জনাইছোঁ।
আমাৰ যি পঞ্চম BTC নিৰ্বাচন আহি আছে 2025 চনত এই বিষয়টো লৈ পেলাই আমি আজি আলোচনা কৰিছোঁ আৰু এই বিষয়ৰ ওপৰত 2-3টামান আমি কমিটি গঠন কৰিছোঁ। এটা হ'ল আমি কেন্দ্ৰীয় ইলেকশ্যন কমিটি গঠন কৰিছোঁ। আমাৰ ৱৰ্কিং প্ৰেছিডেণ্ট ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ৰাজ্যসভাৰ MP তেখেতক চেয়াৰমেন হিচাপে লৈ এটা ইলেকশ্যন কমিটি আমি গঠন কৰিছোঁ। আমাৰ যিটো এলায়েন্সৰ টিম NDA এলায়েন্স আমাৰ কেন্দ্ৰীয় আৰু ৰাজ্য বা কাউন্সিলত চলি আছে। ইয়াৰ ওপৰতে আহি থকা নিৰ্বাচনটো পুনৰ আলোচনা কৰিবলৈ আজি আমাৰ CWCৰ মিটিঙে আমাৰ পাৰ্টি প্ৰেছিডেণ্টক এম্পাৱাৰ্ড কৰিছে আৰু লগতে পাৰ্টি প্ৰেছিডেণ্টক এম্পাৱাৰ্ড কৰিছে যে ইয়াত এটা কমিটি গঠন কৰি দিব লাগে। এটা ছিনিয়ৰ টিম অতি শীঘ্ৰে UG ব্ৰহ্ম ডাঙৰীয়াৰ নেতৃত্বত ছিনিয়ৰ টিম গঠন কৰা হ'ব, যিয়ে নেকি আমাৰ NDA টিমৰ লগত আৰু কোনোবা লাইক মাইণ্ডেড টিম যদি কথা পাতিব বিচাৰে বা কথা পাতিব বিচাৰি আছে তেখেতসকলৰ লগতো আলোচনা কৰিবলৈ আজি CWC মিটিঙে এম্পাৱাৰ্ড কৰিছে। ইয়াৰ লগতে আমাৰ আহি থকা নিৰ্বাচনৰ সময়ত বিভিন্ন দল সংগঠনৰ লগত এই টিমটো আলোচনা কৰিব, কাৰণ বড়োলেণ্ড বুলি কোৱাৰ লগে লগে ইয়াত নৰ্মেল আগৰ সময়ত নৰ্মেল নিৰ্বাচন নাছিলে। ইয়াত শান্তি সম্প্ৰীতি সমন্বয় আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰ এই কথাবিলাক সন্নিৱিষ্ট হৈ আছিলে। গতিকে আজিৰ সময়ত কোন ৰাজনৈতিক দলে কেনেকুৱা কথা চিন্তা কৰে, BTR অঞ্চলৰ 35 লাখ জনসাধাৰণক লৈ কোনে কেনেকৈ চিন্তা কৰে, ডেমক্ৰেচি হিচাপে চবৰো ইলেকশ্যন খেলিবলৈ অধিকাৰ আছে, চবে খেলিব, কিন্তু BTR অঞ্চলৰ আগৰ প্ৰায় 4টা দশক ধৰি যি অস্থিৰ আৰু অনিশ্চয়তাৰ পৰিৱেশ আছিলে, আজি সেই পৰিৱেশটো এই 4-5 বছৰত সম্পূৰ্ণ সলনি কৰা হ'ল, এটা স্থায়ী শান্তি আহিল। ইয়াৰ আগতো আপোনালোকে বহুত এলায়েন্স দেখিছে, বহুত মডেল দেখিছে, কিন্তু UPPL মডেলত আমি UPPL মডেল অফ পলিটিক্সত NDAৰ লগত থাকি কেন্দ্ৰ ৰাজ্য আৰু কাউন্সিলত শান্তি প্ৰতিষ্ঠাটোকে চবচে প্ৰাধান্য দিয়া হৈছিলে। স্বাধীনতাৰ 78 বছৰ যি সমস্যাবিলাক সমাধান হোৱা নাছিলে ভূমিৰ পৰা আদি কৰি এই সমস্যাবিলাক স্থায়ী সমাধানৰ কাৰণে বহুতখিনি কাম কৰা হৈছে। শিক্ষা দীক্ষা সামাজিক আমাৰ বিভিন্ন পৰিৱেশবিলাক পৰিৱৰ্তন কৰাৰ কাৰণে কাম কৰা হৈছে। এই কথাবিলাক আজি আলোচনা কৰা হৈছে আৰু কেন্দ্ৰীয় কমিটি আমাৰ জিলা কমিটি আমাৰ ব্লক কমিটি আমাৰ প্ৰাইমাৰী আৰু বুথলৈকে সকলোকে ধন্যবাদ জনাইছে। যোৱা 1.5 বছৰমানৰ ভিতৰতে UPPL দলত আমি কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতি আগৰ পৰা সক্ৰিয় আছিলে, ব্লক কমিটি আগৰ পৰা সক্ৰিয় আছিলে, কিন্তু আমাৰ যিবিলাক প্ৰাইমাৰী কমিটি আৰু বুথ কমিটি এইটো 3200 বুথ কমিটিটো সক্ৰিয় কৰা হ'ল আৰু আমাৰ ডিজিটেল মেম্বাৰশ্বিপ চলি আছিলে। আৰু আজি আমাৰ ডিজিটেল মেম্বাৰশ্বিপৰ যিটো আজি আমাৰ এটা তথ্য দাঙি ধৰা হৈছে, য'ত 6 লাখতকৈ অধিক UPPLৰ BTC অঞ্চলত আজি মেম্বাৰশ্বিপটো হৈ গ'ল আৰু মেম্বাৰশ্বিপ ড্ৰাইভ চলি আছে। গতিকে আজিৰ সময়ত সেইটো ডাঙৰ এটা নাম্বাৰ হয় কাউন্সিল এৰিয়াৰ কাৰণে। আৰু এই মেম্বাৰশ্বিপ ড্ৰাইভত আমি দেখিবলৈ পালোঁ 40টা সমষ্টিৰ ভিতৰত 35টা সমষ্টিত এতিয়া আমাৰ 10,000তকৈ অধিক মেম্বাৰশ্বিপ হৈ গ'ল। তো গতিকে এই তথ্যবিলাক আজি দাঙি ধৰা হৈছে। বিভিন্ন আমাৰ চৰকাৰ চলি থকা সময়ত আমাৰ দলৰ চৰকাৰ চলি থকা সময়ত বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজবিলাকৰ আজি ইয়াতে পৰ্যালোচনা কৰা হৈছে আৰু কিছুমান ডিপাৰ্টমেণ্টত একদম ভাল এচিভমেণ্ট আছে, কিছুমান ডিপাৰ্টমেণ্টত অলপ এভাৰেজ এচিভমেণ্ট আছে। গতিকে আহি থকা 3-4 মাহৰ ভিতৰত য'ত য'ত হাফডান কাম হৈ আছে কিবা আছে এইবিলাকো অলপ আমাৰ দলীয় EM MCLA MLA সকলক সম্পূৰ্ণ ৰাইজৰ লগত থাকি কাম কৰিবলৈ আজি আমাৰ CWCয়ে অনুৰোধ কৰা হৈছে।